ফাৰ্ষ্ট টাইম লগ পালোঁ বৰুৱা আৰু ছেকেণ্ড টাইম নে বাবা কেনেকুৱা খবৰ খাতি ভাল ন নমস্কাৰ ভাল আপোনাৰ বুদ্ধিষ্ট মন্দিৰটো ইয়াত আপোনাৰ মেডিটেশ্যন হল হয়তো চাওকে তো ভাই চাহাব চাৰিওফালে ৱাদিয়া ষ্টেজখন আজি আমাৰ ডাঙৰ ষ্টেজ আজি দাদা এটা আহিছে বহুত ভাল লাগিছে ধন্যবাদ ভাল লাগিলে লগ পাই লগ পাম আকৌ বুম বুম ভাই মই গৈ থাকোঁ Here's me, your friend Vedanta, and welcome back to my channel, Digboy Vlogger. বৰ্তমান গৈ আছোঁ মাৰ্ঘেৰিটা য'ত বিকাশত আছে আজি বহুত কিবা কিবি প্লেন প্ৰগ্ৰামছ আছে কি আছে মই ভালকৈ নাজানো একজেক্টলি কি হ'ব কি নহ'ব ভিডিঅ'টো আপোনালোকে চাই থাকক কাৰণেও ছাৰপ্ৰাইজিং হয় আপোনালোকৰ কাৰণেও ছাৰপ্ৰাইজিং হ'ব কাৰণ এতিয়া বৰ্তমানলৈকে মই একো গম নাপাওঁ যে ভিডিঅ'টোত কি হ'ব গৈ আছে চ' আপোনালোকে চাই থাকিব আৰু নতুনকৈ অহা মানুহবিলাকে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো লাইক কৰিব কমেণ্টছ কৰিব ঠিক আছে চ' এতিয়া বৰ্তমান চলাই লওঁ আৰু আপোনালোকে চাই থাকক ওকে বৰ্তমান আহি পালোহি বৰ্তমান আহি পালোহি আৰু তামাম ভিৰ আপোনালোকে দেখা পাইছে এইফালে তোমালোক কেতিয়া আহিলা আমি 15 মিনিটমান হ'ল আৰু 15 মিনিটমান হ'ল অ'কে অ'কে বিকাশত কথা কথা এই বিধান সোমাই আছে সমীৰণ আগত ওলালে নেকি মই দেখাই নাপাওঁ আগত আছে বোলো চাউলং চুকাফাৰ যুৱ পৰিষদ এইটো আজি ইনগ্ৰেট কৰিছে নেকি সম্বৰ্ধনা জ্ঞাপন কৰিব এইটো আজি ইনগ্ৰেট কৰিছে চাউলং চুকাফাৰ সম্বৰ্ধনা তো ইয়াৰ এজন MLA ভাস্কৰ শৰ্মাই ইনগ্ৰেট কৰিছে অ'কে চ' এইখনে হৈছে আপোনাৰ টাউন হাইস্কুল ফিল্ড আৰু এইখন হৈছে মেইন গেট তেওঁক মেইন গেট বিৰাট ধুনীয়াকৈ বনাইছে তামাম ভিৰ মানুহৰ অ'কে চ' এইখনে হৈছে ষ্টেজখন আজি তামাম ডাঙৰ ষ্টেজ বনাইছে তামাম ডাঙৰ ষ্টেজ চ' এসময়ত এনেকুৱা ইমান ডাঙৰ ষ্টেজ নাছিলে বাৰু এনেকুৱা ষ্টেজতে আজি ধৰক 12 বছৰ 15 বছৰ আগত নিজে বিহু গাইছিলোঁ বেছি শ্ব' কৰা নাছিলোঁ 2 বছৰমান কৰিলোঁ তাৰপিছত আৰু নহ'ল পঢ়িবলৈ মেলিবলৈ যেতিয়া গ'লোগৈ আৰু তেতিয়া টাইম নাপালোঁ সেইবিলাক কৰিবলৈ চ' সেয়াই ভাল লাগে বিহু মঞ্চত আজি বহুত বছৰ অলমষ্ট 15 বছৰমানৰ পিছত এনেকৈ ষ্টেজত উঠিছোঁ বিৰাটে ভাল লাগিছে ত' ৰাতিলৈ এইবিলাক যোনবিলাক আপুনি দেখিছে এইবিলাক একদম ফুল হৈ যাব এইফালেও ফুল সেইফালেও ফুল বাহিৰতো অলমষ্ট একদম ফুলেই হৈ আছে বিৰাট ভিৰ ভাৰ মানুহ পাগলা হৈ গৈছে বিকাশ ডিম্পুক লগ পাবলৈ বিকাশত এই ভিতৰত আছে আমি আহিলোঁ ভিতৰতে সোমাই আছে তুমিতো আপুনি ষ্টেজত উঠিলে মই উঠিলোঁ আমি এডভান্স হয় বুম বুম আমি বুম বুম হাই হেল্ল' আজি আমাৰ ৰংগালী বিহু উৎসৱ বিদায় আমাৰি মাৰ্ঘেৰিটা টাউন হাইস্কুল খেলপথাৰত তো আজি বহুত ভাল লাগিছে আজি দাদা এটা আহিছে বহুত ভাল লাগিছে আজি মানে ধমাকা হ'ব আৰু ধমাকা হ'ব জয় অসম তো সমীৰণ কেনেকুৱা লাগিছে গৰম কেনেকুৱা বে মানে গৰম ইমান নাই হিউমিডিটি বেছি পূৰা ঘাম ওলাই আছে তোমালোক ইয়ালৈ কেইটাত আহিলা চ' এইটো হৈছে গ্ৰীণ ৰুম ইয়াত চবকে লগ কৰি সোমোৱাই থৈ দিছে এইফালে ডিম্পু আছে বিকাশ এইফালে আছে অ'কে চ' এবাৰ ফাৰ্ষ্ট টাইম লগ পালোঁ বৰুৱা তুমি কেতিয়া আহিলা ডিগবৈ গৈছা নাই তো ডিম্পুক এবাৰ ফাৰ্ষ্ট টাইম লগ পাইছোঁ ভাল লাগিছে বিকাশত আপোনাৰ লগ পায়ে থাকোঁ এবাৰ ডিম্পুকো লগ পাই গ'লোঁ এতিয়া বৰ্তমান শুভযাত্ৰা প্ৰচেছন আৰম্ভ হৈছে এইফালে বিকাশৰ গাড়ী আৰু আগফালে পূৰা মানুহ মানুহ ভিতৰত বিকাশ আছে ডিম্পু আছে চ' একদম প্ৰচেছন ৰেডি হৈ গৈছে আপোনালোকে দেখিছে এইফালে সৰু সৰু ল'ৰা ছোৱালী বেলেগ এনেকুৱা হেৰি এপিক কৰিছে এইকেইটা আছে গহপুৰ থানা লিখা আছে শুভযাত্ৰা আৰম্ভ হ'ল আৰু এনেকুৱা গৰম উঠিছে ভিতৰত বিৰাট গৰম মানে বিৰাট তামাম গৰম দুইটা অৱস্থা বেয়া আছে সেইটো কাৰণে ধুনীয়াকৈ বোলো গাড়ীতে বহোঁ কাৰণ এইফালেও যাব নোৱাৰি পিছফালেও যাব নোৱাৰি ক'তো যাব নোৱাৰি চ' গাড়ীখনত বহি অলপ দেৰি AC বতাহ খোৱাই ভাল
উপায় নাই, এনেকুৱা গৰম ন মানে থাকিব পৰা নাই আমি দুইটাই। চ' সেইটো কাৰণে বিন্দাছ বহি আছোঁ। বিকাশতে আহি আছে পিছে বিকাশত পিছফালে আছে, আহি বিকাশত পাৰ হ'ল নেকি নে নাই হোৱা? নাই A few moments later. তো ভাই চাহাব চাৰিওফালে ৱাদিয়া একদম দেখা পাইছে আপোনালোকে, পূৰা গ্ৰীনেৰী মাজত। ক'ত গুৱাহাটীত ভাবক চাৰিওফালে কংক্ৰিট, ক'ত ইয়াত আহি মাজত একদম শান্তি, চৰাই মাত খালি ন, চৰাই মাত কি আৰু চাৰিওফালে গ্ৰীনেৰী। চকুৱেও শান্তি পাইছে, কাণেও শান্তি পাইছে, মনেও শান্তি পাইছে। চ' ধুনীয়াকৈ আমি দুটা তাতনো ৰখি কি কৰিম, অলপ ৰাস্তাটো খালী হৈছিলে। খালী হওঁতে মই ক'লোঁ ইয়াক বোলা বোলো এটা মজা জেগাত যাওঁ, কাৰণ এইবিলাক জেগাত আমি আহি থাকোঁ, ইহঁতি আজি ফাৰ্ষ্ট টাইম আহিছে। এনেকুৱা অহা নাযায়। যোৱাবাৰ আহোঁতেতো তোমালোকে চাহ বাগান সেনেকৈ সেই অহাই নহ'লতো। টিলিঙা মন্দিৰ যাওঁতে যি পাইছিলোঁ, টিলিঙা মন্দিৰ যাওঁতে পাইছিলোঁ। চ' এইবিলাক জেগাত দেখুওৱা কথা আছিলে, কিন্তু টাইম নিমিলিলে, দেখুওৱা নহ'ল। এবাৰো ইয়াৰে ভাগ্য ফুলিলে, বিকাশ আৰু সমীৰণ নোৱাৰিলে আহিবলৈ, তেহেঁতি অলৰেডি ৰেলীত আছে। চ' ভিৰ ভাৰত আমি নগ'লোঁ, টিপটপ আমি সেইটো কাৰণে এইফালে আহি গ'লোঁ। আপোনালোকে চাওক, জেগা চাওক না, কি ধুনীয়া এইবিলাক, চাৰিওফালে বাগান। আৰু এখন সৰু এইবিলাক কি কয়, এইটো জুৰি বুলিয়ে কয় চাগে, এইখিনিত আছিলে। এইটো এতিয়া শুকাই গ'ল, একদম ক্ষীণ হৈ আছে আৰু। তো একদম মেইন প্ৰপাৰ বাৰিষা টাইমত এইবিলাকত পূৰা পানী থাকে। আৰু সেইফালে এখন বাগান, আৰু এইটো পাহাৰ, আৰু এই পাহাৰটোৰ বেক চাইডে হৈছে আপোনাৰ অৰুণাচল। চ' এইফালে গোটেই চাৰিওফালে অৰুণাচলে ঘেৰি আছে, আৰু জেগাটো বহুত শান্তি লাগে। আমি যিমানে মানে আগতে আহোঁ, কেতিয়াবা বোলে মই মাৰ্ঘেৰিটা আহিলে ইয়ালৈ আহোঁৱেই, মানে অলমষ্ট 80 to 90 টাইমছ আহোঁৱেই, মানে ইমানেই মজা লাগে। চবেই ইয়াত বহি চিল মাৰোঁ, ধুনীয়াকৈ বহি লৈ গান চান লগাই বতাহ মাৰি থাকে একদম ধুনীয়াকৈ। অলপ দেৰি আপুনি যদি ওপৰলৈ চাই শুই থাকে, আপোনাৰ মজা টোপনি আহিব, একদম বঢ়িয়া জেগা এইখিনি। চ' এইফালে বৰ্তমান আমাৰ লগত আছে বাবা। চ' বাবাক এবাৰ ফাৰ্ষ্ট টাইম লগ পাইছোঁ। বাবা কেনেকুৱা, খবৰ খাতি ভাল ন? নমস্কাৰ, ভাল। আপোনালোকৰ নিশ্চয় ভালে আছে? ভালে আছোঁ। পলমকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে। আপোনাৰ চেনেলৰ জৰিয়তে, আপোনাৰ চেনেলটোৰ নাম মোৰ ডিগবৈ ব্লগাৰ, আৰু সকলোৱে মৰম কৰিব, আৰু খুব ধুনীয়া ব্লগ কৰি আছে। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাৰপিছতে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি উৎসাহ দিব। নেগেটিভ কমেণ্ট দি পেলাই মানুহজনক মানে আমি আচলতে নেগেটিভ কমেণ্ট পাব লাগে, তেতিয়াহে প্ৰত্যাহ্বান মানে ফিডবেকটো পাব লাগে, তেতিয়াহে মানে সমালোচনা গ্ৰহণ কৰিলেহে প্ৰত্যাহ্বান পোৱা, মানে একচেপ্ট কৰিব পাৰে। হয়। তো বাবা ইমান ধুনীয়াকৈ ক'লে, ধন্যবাদ, থেংক ইউ। আৰু গোটেইখিনি এতিয়া আমি গৈ আছোঁ চিংফো বিলালৈ। আৰু কাৰণ মাৰ্ঘেৰিটা আহি যদি চিংফো বিলাক খানা নাখায়, এইটো চবেই জানে। চিংফো বিলাক এনেকুৱা একদম ট্ৰেডিশ্যনেল মজা খানা যোনটো, এইটো এহেঁতি কেতিয়াও টেষ্ট কৰা নাই। চ' সিহঁতক টেষ্ট কৰাবলৈ লৈ গৈ আছোঁ মোৰ গাড়ীতে এতিয়া বৰ্তমান। আৰু সমীৰণে চলাই আছে। সমীৰণ কেনেকুৱা? আপোনাৰ গাড়ী নেকি? অঁ, মই ভুলতে টাটাৰ গাড়ী লৈ আহিছে। মানে টাটাই বনাইছে আৰু মই কিনিছোঁ। এইফালে আহি গ'ল টোপোলা ভাত, লাহি চাউলৰ, এইফালে একদম মজা দাইল, পৰ্ক চালাড, বইল পৰ্ক, এইফালে গ্ৰেভি। চবৰে ভোক লাগি আছিলে। এইফালে চিংফো গ্ৰীণ টি বাবাৰ কাৰণে একদম স্পেচিয়েল আহিছে। বাবা এতিয়া ভাত নাখায়, তো এতিয়া বাবা ডায়েটত আছে বোলে। চ' এতিয়া অলৰেডি বাজি গ'ল 4:30। চ' আমি পটাপট খাব লাগে, বেয়া ভোক লাগি আছে, একো খোৱা নাই ৰাতিপুৱাৰ পৰা। চব খাই বৈ আপোনালোকক লগ পাই আছোঁ। অ'কে, চ' বৰ্তমান পালোহি আমি মাৰ্ঘেৰিটাত থকা যোনটো ভান্তে মন্দিৰ। এইফালে আপোনালোকে দেখা পাইছে। চ' যোনজন বাবা আপুনি দেখা পাইছিলে, সেই বাবা ইয়াতে থাকে। এই দুটা ভান্তে মন্দিৰ আছে, এটা আছে লিডুত। ভান্তে মন্দিৰ এনেই আছে দুটা, এটা আছে লিডুত আৰু এটা আছে মাৰ্ঘেৰিটাতো মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ। এনেই আপোনাৰ লিডুলৈ গৈছোঁ মই, এইটো আজি ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু এই বাবাকো মই ফাৰ্ষ্ট টাইমে লগ পাইছোঁ। ইমান ধুনীয়া পৰিৱেশ চাওক ইয়াত। ধুনীয়াকৈ ইয়াত আপোনাৰ মম চম জ্বলালোঁ। মম চম জ্বলাই যোনজন ইয়াত বাবা আছে ডাঙৰ, তেখেতকৈ ডাঙৰ বাবা, তেখেতৰ লগত লগ কৰিলোঁ। তেখেতৰ লগত লগ চগ কৰি দাদা এজনলৈ আঙুঠি ল'ব আছিলে, পাথৰ ল'ব আছিলে, এয়াও ল'লোঁ। চ' সেয়াই বিৰাট ভাল লাগে। অলপ মানে পজিটিভ কিছুমান ভাইবছ আহে ন। তো আমি নৰ্মেলি এনেই হুলস্থুল সেনেকৈয়ে ঘূৰি ফুৰা হয়, কিন্তু এইবিলাকত আহিলে অলপ শান্তিটোৰ কাৰণে পজিটিভ এটা ভাইবছ আহে, সেইটো কাৰণে ভাল লাগে। আপোনালোকো আহিব ইয়ালৈ, কাৰণ মোলাঙলৈতো চবেই গৈছে। মোলাং মনেষ্ট্ৰীটো চবেই চিনি পায়। এইটো আপোনাৰ জাষ্ট একদম সৎসংটো মাৰ্ঘেৰিটা সৎসংগৰ কিনাৰৰ গলিটো দিয়ে সোমাই আহে। চ' এইটো আপোনাৰ এই বুদ্ধিষ্ট মন্দিৰটো, ইয়াত আপোনাৰ মেডিটেশ্যন হল হয়। এইটো চাওক কি ধুনীয়া, কিমান চাফাকৈ ৰাখিছে। চ' এইটো নতুনকৈ বনাইছে।
তো যোনে মেডিটেশ্যন কৰি ভাল পায় তেওঁলোকৰ কাৰণে আহিব পাৰে ইয়াত ইমান ধুনীয়া মেডিটেশ্যন হ'ল ইমান শান্তি মোৰ মেডিটেশ্যন কৰা নাই আজিলৈকে চ' মই সেইটো ৰিলেট কৰিব নোৱাৰোঁ চ' যোনে ৰিলেট কৰিছে যোনে এইটো মেডিটেশ্যন কৰিছে চ' তেওঁলোকে বহুত ভাল পাব ইয়াত আহি আপোনালোকে চাওক A few moments later. অ'কে বুম বুম ভাই মই গৈ থাকোঁ ভাল লাগিলে গৈ থাকোঁ থাকা ধন্যবাদ ভাল লাগিলে লগ পাই লগ পাম আকৌ ধুনীয়াকৈ ভাই লগ পাম সমীৰণক কৈ দিবা সি শুই আছে চলো বাই বাই